हेलो बंधुসকল আজি লৈ আহিলো 2025 চনত হ'ব লগা মেট্ৰিক পৰীক্ষাৰ কেইটামান ইম্পৰ্টেন্ট ৰচনা অসমীয়া বিভাগৰ ইয়াৰ প্ৰথম ৰচনাটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক খুব ইম্পৰ্টেন্ট হয় এটো দ্বিতীয় ৰচনাটো হ'ল অসমৰ বানপানী যেটো বৰ্তমান সময়ত অসমৰ এটা জ্বলন্ত সমস্যা আজিৰ ভিডিঅ'ৰ আমাৰ তৃতীয়টো ৰচনা হ'ল অসমৰ প্ৰাকৃতিক সম্পদ আমাৰ চতুৰ্থ ৰচনাটো হ'ল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ 5 নম্বৰ ৰচনাটো হ'ল অসমৰ নিবনুৱা সমস্যা আজিৰ ভিডিঅ'ৰ আমাৰ 6 নম্বৰ ৰচনাটো হ'ল পুথিভঁৰাল তো এই বছৰৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় নেক্সট ৰচনা হ'ল 7 নম্বৰটো হ'ল দূৰদৰ্শন ৰচনাটো যোৱা বছৰ অহা নাই গতিকে এটো খুবেই ইম্পৰ্টেন্ট 8 নম্বৰ ৰচনাটো হ'ল অসমৰ কুটিৰ শিল্প আজিৰ ভিডিঅ'ৰ আমাৰ 9 নম্বৰ ৰচনাটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য ভেৰি ইম্পৰ্টেন্ট হয় 10 নম্বৰ ৰচনাটো হ'ল অসমৰ জাতীয় উৎসৱ বিহু আৰু লগতে ছাত্ৰ কৰ্তব্য এটো তোমালোক পঢ়িবা